হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ বাৰু? আশা কৰোঁ সকলোৱে ভালে হ'ব চাগে। কপি কৈছোঁ এবাৰ চুনৰ পৰা মানে ভাষাটো অলপ কপি কৈছোঁ ন, কি খবৰ? আৰু আজি মানে আমি ওলাইছোঁ মানে নামাতা বিয়া খাবলৈ। নামাতা বিয়া খাবলৈ মানে ক'ত যাম? কি জেগা আকৌ? মই আকৌ লগ ধৰিছে মোক ক'ত যাম নাজানো। কি নাম? ন কুঁহুৱাহাটীত যাম। তাৰ লগত সি বন্ধু বান্ধৱীকে কৈছে গাইজ ক'ব লাগে ন বন্ধু। নাই এইটো চলি যাব। আজি আমি চব বন্ধু আজি বন্ধু ফুলগুৰিৰ পৰা আৰম্ভ আৰু 90 চাবি নেকি? মানে ভবা ব্লগটো ষ্টাৰ্ট নকৰিলোঁ। ফুলগুৰিত আহি পেলাই মানে এতিয়া ষ্টাৰ্ট কৰিলোঁ। গাড়ীখন মানে ষ্টাৰ্ট হোৱা নাছিলে, এতিয়া মানে ষ্টাৰ্ট হৈ গ'ল। আমি যাওঁ আৰু বিয়া খাবলৈ, নামাতা বিয়া খাবলৈ ন। নামাতা বিয়া খাব গৈ আছোঁ আৰু মানুহ গৈছে গাড়ীটো ধৰি আছে। ক'ত যাম ক'ম বাৰু। চাহ আকৌ ভিতৰত শেষ লাগে আৰু এতিয়া যাই থাকোঁ আৰম্ভ ন। আৰু মানে ফাৰ্ষ্ট টাইম অহা হৈছে যে আমাৰ মানে ডাঙৰ মানুহখিনি মানে আহিছে মানে যাৰ মানে বিয়া খাবলৈ নিমন্ত্ৰণ কৰা হৈছে। আৰু আমাৰ মানে চিনি নাপায়তো, সেইকাৰণে মানে লোকেশ্যন চাই গৈ আছে আৰু কোনখিনি হ'ব কোনখিনি নহ'ব। কি দেখাইছে নাজানো, পইচা কিবা এটা লাগি আছে আৰু আমি আহি পাই গ'লোঁ এতিয়া চেল্ফি ৰোড। আৰু আপোনালোকে চাব লাগিব চেল্ফি ৰোড বনাই এতিয়া ফুল গছখিনি ফুল ফুলা নাই, ফুল ফুলা সময়ত মানে বঢ়িয়া লাগে। আৰু এইটো মানে চেল্ফি ৰোডটো আহি পাই গ'লোঁ। চেল্ফি ৰোড বুলি কয়। আৰু মানে চেল্ফি ৰোড হৈ পেলাই আমি এতিয়া শিমলুতল পাৰ হৈ আহিছোঁ। আৰু কণ্টেক মানে 5 কিলোমিটাৰমান আছে মানে কিবা কহুৱাটী পাবলৈ। আৰু বিয়াখন গৈ পেলাই দেখুৱাম আৰু নামাতা বিয়া খাব আহিছোঁ কি হয়। আপোনালোকে চাৰ্চ কৰিলে পাব গুগলত কি বুলি আছিলে চেল্ফি ৰোড ইন আছাম বুলি চাৰ্চ কৰক আৰু আহি যাব। মানে বঢ়িয়া লাগে জেগাটো চাই। ৱেলকাম, বহুত ৱেলকাম কৰিছোঁ। ধন্যবাদ আমাক আৰু আপোনালোকে আহিব ধুনীয়া ধুনীয়া চিনাৰী আছে। আৰু বেলেগ পুলিচ আৰু কিবা হয় আপোনাৰ সেইখন জেগাত মই আহিছোঁ। আহিবা মই এতিয়া এপাক গৈ মই চিনি পাওঁ। মজা লাগিছে জেগাটো, ধুনীয়া লাগিছে, মজা লাগিছে। বাকী পিছতো দেখি এনেকুৱা বহুত ভাল লাগিছে। আৰু আপোনালোকে এনেকুৱা জেগাত আহি পালেতো চাই থ'ব লাগিব। A few moments later. অৱস্থা কেনেকুৱা? অৱস্থা বহুত কাঢ়ি লৈ গৈছে, মানে এইখিনিতে আছে, এইখিনি লাগি আছে তোমাৰ মানে অৱস্থাটো একদম বেয়া হৈ আহিছে দিয়ক। মানে গেছটো বহুত বেয়া ন? কি বেয়া? বহুত গেছ বেয়া। গাড়ীখন বেয়া নাই, গেছটো বেয়া। অলপ অকণমান দূৰলৈ আৰু বিয়াখন চাই মোক আহি পাইছোঁ মাত শুনিছে। আৰু মানে এইপিনে এপাক ওলাই আহিলোঁ আৰু মানে বহুত মানে অশান্তি লাগিছে গাড়ীত, যিহেতু মানে গোন্ধটো মই সহ্য কৰিব নোৱাৰোঁ, মানে উল্টি হওঁ হৈ যায়গৈ। সেইকাৰণে মানে আকৌ ওলাই আহিলোঁ আৰু মানে চাহটো নাখালোঁ আৰু মানে বহুত কিবা কিনি লাগি আছে। আৰু গাঁৱৰ মানে বঢ়িয়া কথা, আমাৰতো গাঁৱে আৰু এনেকুৱা মানে নতুন গাঁৱত আহি মানে কিবা এটা ভাল লাগে। আৰু মানে পুখুৰী পাৰ দিগি এতিয়া আহি পেলাই তেনেকৈ পথাৰ দিগি চাব আহিছোঁ মানে। আৰু মানে উশাহটো মানে সিজাই পোৱা নিচিনা লাগিছে, মানে বহুত অশান্তি লাগিছে কিবা মানে নকনো আৰু মানে এতিয়া কোনে গোৱা লৈ ফুৰিছে এতিয়া সিহঁতে জানে। মানে ৰাস্তা চিনি নাপাওঁ কোনে লৈ ফুৰিছে চাওক। গাধুং লাগিছে তেনেকুৱা মানে মজা পানী দি কি ধুনীয়া ধান খেতি কৰিছে। আমাৰ ধান খেতি কৰা নহ'ল আৰু কি ধুনীয়া পানী। এয়া পথাৰ মাজে মাজে গৈ আছোঁ। দমকলা মানে ফিল্টাৰ হৈ ওলাইছে দিয়ক, একদম বিন্দাছ। তুমি খাব পাৰিবা সেই oh
চাওক ধুনীয়া এখন সুন্দৰ পৰিৱেশত আহি গৈ মানে এনে ঘূৰি পাকি চালোঁ আৰু নেদেখা গাঁওখন দেখিলোঁ আৰু এইপিনে কাষতে এখন স্কুল এখন আছে আৰু এইপিনে কিবা বনাই আছে বুলি আৰু মানে হঠাতে আমাক মানে এতিয়া চাহ খাব মাতিলে চাহ খোৱা নাছিলোঁ মানে গুচি আহিছিলোঁ মানে অকণমান অসুবিধা হৈ আছিলেতো সেইকাৰণে মানে এতিয়া পুৰা পথাৰ ঠাণ্ডা পানী মানে মুখ হাত ধুই কৰি ল'লোঁ এতিয়া মানে চাহ খাব মাতিছে ফোন কৰি পেলাই আৰু চাহ খাবলৈ গৈ আছোঁ মানে ভালেই লাগিছে দিয়ক নামাতা বিয়া খাবলৈ আহিছোঁ ন আৰু কেইজন আহিছোঁ আমি 6জনে আহিছোঁ ন আৰু মানে খুৰীহঁত আহিছে ডেম্পলৰ খুৰীহঁত তাত সিহঁতে ফোন মাৰি মাতিছে দিয়ক আমি এতিয়া গৈ আছোঁ চাহ খাওঁগৈ তো মানে বিয়াত কি কৰিম মানে কি খামা দেখুৱাম সুদা ভাত আৰু মানে বিয়া পেণ্ডেলটো এইটো চাওক আৰু বিয়া খাব এখনতে আহিছোঁ আৰু চাহ খাব মাতিছে চাহ খাই লওঁ দিয়ক তাৰপিছত দেখা আছোঁ আৰু বিয়াত মানে মেইন ডিজেটোৱে আৰু চাওক আৰু এতিয়া আমাৰ এতিয়া কফি টাইম চাওক আমাৰ চাহ দিলে চাই দিলি কফি দিছে আমি এতিয়া কফি খাইছোঁ আৰু এতিয়া খাই লওঁ দিয়ক এতিয়া কি দিলে চাহ দিছে চাওক আমাক কফি দিছে খাই লওঁ দিয়ক আৰু মানে এতিয়া বন্ধুসকল ঘূৰি কৰি আহি এতিয়া চাহ খালোঁ এতিয়া মানে অলপ বাহিৰত আহি পেলাই বহি বহি পেলাই এই বগৰী আছে মানে খাব নোপোৱা সকোৱা সপনি বগৰী খাই আছে আমাৰ গাত নাই যে বগৰী এতিয়া খাব নোপোৱা দিছে একদম বগৰী খাইছোঁ ন খাবলৈ বেয়া যদি খাইছোঁ আৰু মানে খেলি মেলি খাইছে নোপোৱা জেগা যে যাব লাগিব সোনকালে আৰু মানে ঘৰৰ কাম এটা আছে ঘৰতো কাম আছে মানে কামটো হৈছে মানে নকওঁ বাদ দে কথা নকওঁ বাদ দে আৰু এতিয়া আমাৰ শুকুৱা পাতিটো ভাল খাব পাতিছে শুকুৱা পাতিটোক খাম বুলি অপেক্ষা বহিলে ন আৰু এতিয়া আমি ভাত খাব লাগে ন ভাত খাওঁ আৰু কি নাজানো কি দিছে আপোনালোক খাইছোঁ বাৰু নমতা বিয়া আৰু মানে আমাৰ ফাইনেলি এতিয়া মানে খানা চলি গৈছে খানা ভাল আৰু যে নহওক আৰু বনাইছে ন খা ন লাগিছে এইটো চাগে খুৰীহঁতে বহিছে বেয়া পাইছা চেলেকি বহিছে চব কি হ'ল কি হ'ল কিবা অসুবিধা দিব লাগি আছে তুমি দিয়া চিকেন লেগ পিচ এক্টিং মেইন দিয়া তুমি দিবা নেকি দিয়া মই কি দিম টেঙা এটা কি টেঙা মই যোনখিনি খাম বুলি ভাবিছিলোঁ ডেম্পুৱে পেলাই দিব বুলি পেলাই এইটো ক'বলগীয়া কথা হ'ল এতিয়া কি মাছ আহিছে মাছ দে ধ বগা নবুজিলে বগা একো নেদেখা চবে খাই এতিয়া এই সোমাই উঠা আৰু এতিয়া নবুজিলে মাছ এটা বুলি মুখত বকি লগাম চাওক বাহঁতে দিছিলে প্ৰথমতে কোনে হ'ল দিলেই হ'ল দে মই এখন লৈছোঁ মাছ খাব মন নাই তো দিছ যেতিয়া লৈছোঁ মানে ন কমাই দে লোৱা অলপ লাগিব
বিয়া খাবা বাই বাই আৰু মানে ঘৰত বিয়া খাই হৈ গ'ল ইমান গান শুনিলোঁ আৰু বহি বহি আৰু কোনো নাচাওঁ নাই গান শুনিছোঁ গাঁৱত চাহ খাই গৈছে কাণখন কিনকৈ গৈছে মানে এতিয়া ক'ৰবাৰ পৰা ওলাই অহা যেন লাগিছে হ'লেও পা হেল্ল' বন্ধুবোৰ বুলি ক'লে এতিয়া আমি যাওঁ গৈ ঘৰলৈ ঘৰ আছে বাদ দে বাদ দিয়ক খাব বহুত কি আছে বাদ দে আৰু আমাক এইখন কোনখন এইখন নে সেইখন মই চলাম এতিয়া যাওঁগৈ চব আহাই নাচোন মানে বাৰ্থডে কথাটো হৈছে মানে গাঁৱতে মানে বাৰ্থডে এখন আছে আৰু আমাৰ নিমন্ত্ৰণ কৰিছে তালৈ মানে যাবলৈ মানে অতি শীঘ্ৰে নিমন্ত্ৰণ কৰিছে কিয় কৈছে এনেকে কৰিব লাগে নেকি তই হ'ব 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 বেছি নকৰিবা হা নাই দেই আমি ভিডিঅ' শ্বট কেনে লৈছোঁ মানুহ দেখি আছে ভিডিঅ' শ্বট কেনে লৈছোঁ আমি এতিয়া যাওঁগৈ বাই 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 গাইছ বাই বাই তই আগে পঢ়িলি যে পাছত পাছত বাই 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 উঠনি ঘটনাটো হ'ব লাগিব না বাই বাই